অসম সাগৰত আজিৰ এক বিশেষ অনুষ্ঠানত মই অনুপম ডেকা আমি আজি উপস্থিত আছোঁ গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান নলবাৰী আৰু ইয়াতে ইতিমধ্যে বিভিন্ন বিষয়ত প্ৰশিক্ষণ দি থকা হৈছে আৰু ইয়াৰ যিসকল প্ৰশিক্ষাৰ্থী আছে তেখেতসকলে ইতিমধ্যে যথেষ্ট উপকৃত হৈছে আৰু 5000 যুৱক যুৱতীক প্ৰশিক্ষণ দিয়াৰ কাৰণে চিন্তা চৰ্চা ৰাখিছে। আমাৰ ইয়াতে সঞ্চালক ডাঙৰীয়া আছে, তেখেতে ক'ব যে এতিয়ালৈ এই ধৰণৰ প্ৰশিক্ষণ কিহৰ ওপৰত প্ৰশিক্ষণ তেখেতে দি আছে গোটেই শিক্ষাৰ্থীসকলক। ধন্যবাদ। আমাৰ ইয়াত এই প্ৰতিষ্ঠানটো 2014 পৰাই আৰম্ভ হৈছে। আমি এতিয়ালৈকে এতিয়া আমাৰ যিটো বেচ চলি আছে পিগাৰী বেচ 1 to 8 128 নম্বৰ বেচ আমাৰ চলি আছে। আমি মূলতঃ ইয়াত এগ্ৰ বেচবিলাকে বেছি দি আছোঁ, কিয়নো আমাৰ ইয়াত যিখিনি সুযোগ সুবিধা আছে গাঁও অঞ্চলত ডায়েৰী, পিগাৰী, পল্ট্ৰি, ডাকাৰী, ইয়াৰ পিছতো আমি ওমেন্স টেইলৰিং, বিউটি পাৰ্লাৰ এইবিলাকো আমি দিওঁ। কিন্তু মূল হৈছে আমাৰ মানে য'ত এমপ্লয়মেণ্ট পাব পাৰে। আমাৰ ইয়াৰ গাঁও অঞ্চলত ধৰক আমি যদি পল্ট্ৰি বা পিগাৰী বা গোটাৰী এইবিলাক দিওঁ ট্ৰেইনিং বেছি, সেইখিনি মানে সংস্থাপিত হ'ব পাৰে। গতিকে আমাৰ উদ্দেশ্যটো তাতে বেছি থাকে। আমাৰ ইয়াত ট্ৰেইনিং বহুত আছে, 56 আছে, কিন্তু গোটেইবিলাক ট্ৰেইনিং আমি ইয়াত দিব নোৱাৰোঁ। ইয়াত এই ডিষ্ট্ৰিক্টত যিখিনি সুযোগ সুবিধা আছে আমি সেই হিচাপে বিচাৰ কৰিহে আমি ট্ৰেইনিংবিলাক বেছিকৈ প্ৰশিক্ষণ লোৱাৰ পিছত পৰীক্ষাৰ্থীসকলে যদি টকা পইচা আৰ্থিকভাৱে যদি সাহায্য বিচাৰে তেতিয়া তেওঁলোকৰ লোনৰ কি প্ৰচেছ আছে? লোনৰ প্ৰচেছটো হৈছে প্ৰশিক্ষণ লোৱাৰ পিছত তেওঁলোকৰ এক্সাম হোৱাৰ পিছত আমি তেওঁলোকৰ লোন এপ্লিকেশ্যনবিলাক স্পনচৰ কৰোঁ। আমি তেওঁলোকক 1 বছৰলৈকে গাইডেঞ্চ দিওঁ। এইটো আমাৰ হেণ্ড হোল্ডিং বুলি কয়। আমি গাইডেঞ্চ দিওঁ আৰু তেওঁলোকক আমি বিভিন্ন বেংকৰ লগত আমি যোগাযোগ কৰোঁ, এৰিয়া বেংকবিলাকৰ লগত, আৰু তেওঁলোকৰ যাতে লোন পায় আৰু তেওঁলোকে যাতে সংস্থাপিত হ'ব পাৰে, সেইটো আমাৰ উদ্দেশ্য। খালি ট্ৰেইনিং দিয়াটোৱে উদ্দেশ্য নহয়। আপুনি কি বিভাগত লৈ আছে প্ৰশিক্ষণটো? মই পিগাৰী ফাৰ্ম আমি ট্ৰেইনিংটো কৰি আছোঁ। মই এতিয়া পুহিম বুলি ভাবিছোঁ আৰু এতিয়া আৰু আমাৰ ঘৰৰ ফালে আৰ্থিক অৱস্থা ইমান বেয়া আৰু ভাল নহয়। এতিয়া লোন এটা যদি আমি ইয়াৰ দ্বাৰাদি পাওঁ, আমি যদি ইয়াৰ দ্বাৰা লাভান্বিত হয় সেইটোৱে আমি বিচাৰোঁ। ইয়াৰ পৰা প্ৰশিক্ষণত অন্ততঃ যিখিনি প্ৰাথমিক জ্ঞান সেইখিনি লাভ কৰা হ'ল? সেইখিনি লাভ কৰিছোঁ, আমি ভালদৰে লাভ কৰিছোঁ। আমাৰ ছাৰসকল আহিছে, ডক্টৰ ছাৰসকল, তেখেতৰ পৰা ভালে শিকাইছে আমি বহুত লাভান্বিত হৈছোঁ, বহুত জানিব পাৰিছোঁ আমি তেখেতসকলৰ পৰা, আৰু ছাৰসকলৰ যথেষ্ট আমি সহযোগিতা আছে, তেখেতসকলৰ পৰা বহুত ভাল লাগিছে। আমি এইখিনিতে আমাৰ ডিষ্ট্ৰিক্টৰ ছেক্ৰেটাৰী আছে হিউমেন ৰাইটছৰ, তেখেতসকলেও ইয়াত আজি আহিছিল। আপোনালোকে কওকচোন, আপুনি যিকোনো ভাষাত ক'ব পাৰে, আপুনি ইংৰাজীতকৈ আচলতে বেছি ভাল পায়, মই গম পাওঁ। কেনেকুৱা ইয়াত এই যিটো পৰীক্ষণৰ ব্যৱস্থা কৰিছে সেইখিনি আপুনি ক'লে ভাল হয়। অসমীয়াতে কৈছোঁ। আচ্ছা, এইটোৰ কাৰণে প্ৰথমতে মই ধন্যবাদ দিম ইউকো, যিটো RSETI, যিটো ৰুৰেল এমপ্লয়মেণ্ট ছেল্ফ এমপ্লয়মেণ্ট ট্ৰেইনিং ইনষ্টিটিউশ্যন, তাৰে ডাইৰেক্টৰ মহোদয়ক, লগতে যিখিনি শিক্ষাগুৰুৱে ইয়াতে আমাৰ প্ৰশিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰি আছে তেখেতসকলক মই প্ৰথমে ধন্যবাদ জনাম। লগতে মই ধন্যবাদ জনাম ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ কাউন্সিলৰ সমূহ কৰ্মকৰ্তাক। আৰু এইটো হৈছে এটা এনেকুৱা প্ৰশিক্ষণ ব্যৱস্থা য'ত আমাৰ যিখিনি গ্ৰাম্যাঞ্চলৰ যিখিনি শিক্ষিত যুৱক যুৱতীয়ে নিজক যিটো স্বনিয়োজনৰ কাৰণে প্ৰস্তুত কৰিব পৰা এটা প্ৰশিক্ষণৰ ব্যৱস্থা ইয়াতে গ্ৰহণ কৰা হৈছে, আৰু এই প্ৰশিক্ষণ ব্যৱস্থাৰ পৰা আটাইয়ে উপকৃত হ'ব বুলি মই এটা বিশ্বাস ৰাখিছোঁ, যাৰ কাৰণে মই এই ইউকো RSETIৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই আটাইকে ধন্যবাদ জনাইছোঁ। আৰু সঁচাকৈ এটা বিশেষ আজি জেগাত আহিলোঁ য'ত কেতিয়াবা গম নাপায় আৰু তাৰে পৰাই ভাল অন্ততঃ কাম হৈ থাকে, তেনেকুৱা এক প্ৰতিষ্ঠান। আৰু আমিও বিচাৰিম আপোনালোকৰ ফালৰ পৰা আপোনালোকে যোগাযোগ কৰক, আৰু যিসকল নিবনুৱা যুৱক যুৱতী আছে তেখেতসকলে অন্ততঃ নিজৰ ভৰিত থিয় দিবলৈ কেনেদৰে আগবাঢ়িব পাৰি তাৰে এটা অন্ততঃ খোজ ল'ব বুলি আশা কৰিছোঁ। লাইক কৰক আৰু কমেণ্টছ কৰি জনাওক আমি কি ধৰণে আপোনালোকক সহায় কৰিব পাৰোঁ। আৰু আহক আমি একেলগে লগ লাগি এখন শক্তিশালী ৰাজ্য, শক্তিশালী জিলা অৰ্থনৈতিকভাৱে গঠন কৰোঁ, এই কামনা কৰিছোঁ। অসম সাগৰৰ তৰফৰ পৰা মই অনুপম ডেকাই।